নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ এটি নতুন ভিডিঅ' লৈ আহিছোঁ। বন্ধু বান্ধৱীসকল, অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া আৰু ভাস্কৰ বৰুৱাৰ একমাত্ৰ কন্যা আৰাধ্যা বৰুৱা, তেওঁলোকৰ সেই কণমানিজনীৰ ভিডিঅ'টি বৰ্তমান ছ'চিয়েল মিডিয়াত খুবেই ভাইৰেল হৈ আছে। অসমৰ মোহময়ী অভিনেত্ৰী বৰষা ৰাণী বাৰ সেই ছোৱালীজনীয়ে এটি ডাঙৰ কাণ্ড কৰিলে, আৰু কি কৰিলে হয়তো আপোনালোকেও দেখি আচৰিত হ'বলৈ বাধ্য হ'ব। মই আপোনালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে তেওঁলোকৰ ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা সেই ভিডিঅ'টি উপভোগ কৰিবলৈ পাব। আহকচোন বন্ধু বান্ধৱীসকল, আমি সেই জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ একমাত্ৰ কন্যাৰ সেই ভিডিঅ'টি উপভোগ কৰোঁ। দিতা বেগটো মোচা। বেগটো চাফা কৰি দিয়া ভালকে। ভিতৰটো নালাগে, বাহিৰটো মুচিলে হ'ব। ৱালো মুচি দিছা? লেতেৰা হৈছে নেকি ৱালখন? আৰু এই দুৱাৰখন মুচি দিয়া। দৌৰখন। দৌৰ কোনখন? দৌৰ নহয়, এখন চকীহে। খিৰিকী মুচিব গৈছে। ৰাম ৰাম, খিৰিকীখন ঢুকি নাপাবা জান। এই দৰ্জাখন মুচা, দৰ্জাখন। দৰ্জা কোনখন? দৰ্জাখন মুচা। চাফাকে মুচিবা দেই। তোমাৰ মোচাৰ কাৰণে পইচা লাগিব নেকি তোমাক? পইচা লাগিব? কিমান? এটা পইচা লাগিব? এটা দিলেই হ'ব। ঠিক আছে, দেতাক কোৱা পইচা লাগে দিয়া। পইচা দিয়া দেতা, পইচা দিয়া। কিমান লাগে পইচা? কিমান লাগে? কিমান লাগে? এইটো কি? এইটো কি হয়? এইটো কি হয়? এইটো কি হয়? কি দিছে দেতাক? দেতা কি দিছে তোমাক? আকৌ দি দিলা দেতাক। কি দিছে দেতাই? এইটো কি হয়? এইটো পইচা। মই থৈ দিওঁ না এতিয়া? মই থৈ দিওঁ, হ'ব? মই থৈ দিওঁ। মামামটো খাবানে? গৰম গৰুম। ঠাণ্ডা হলে খাবা, হ'ব? এইটো কোন হয়? এইটো কোন হয় মামা? এইজন কোন হয়? এইটো কোন মামা? জান এইটো কোন হয়? হে নহয়, এইটো কোন? দেতা।